নমস্কাৰ পৱন স্পি চেনেললৈ সকলোকে স্বাগতম জনাইছো আমি গণিতৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি আহিছো আজিও আমি গণিতৰ বিষয়ৰ ওপৰত আলোচনা কৰিম আজি আমি আলোচনা কৰিম বহুপদ ৰাশিৰ কিছু কথা বহুপদ ৰাশিৰ বহুত কথা আছে যিবোৰ আলোচনা কৰিব লাগে আজি আমি বাছি আহিছো নৱম আৰু দশম শ্ৰেণীত আমাৰ বিশেষকৈ প্ৰয়োজন হোৱা বহুপদ ৰাশিৰ দীৰ্ঘ হৰণ পদ্ধতি বহুপদ ৰাশিবোৰ আমি হৰণ কৰিব পাৰো উৎপাদক বিশ্লেষণ কৰিও কিন্তু আমি আলোচনা কৰিবলৈ লৈছো দীৰ্ঘ হৰণ পদ্ধতিৰ বিষয়ে এই আজিৰ আলোচ্য বিষয় হৈছে দীৰ্ঘ হৰণ পদ্ধতিৰে বহুপদ ৰাশিৰ হৰণ লং ডিভিজন অফ পলিনোমিয়েলছ এই হৰণ পদ্ধতি বুজাবৰ কাৰণে আমি কেইটামান উদাহৰণ লৈ পেলাই বুজালে তোমালোকৰ বুজিবলৈ সহজ হ'ব বুলি মই উদাহৰণ হিচাপে লৈ লৈছো ধৰি ললো আমাৰ এটা বহুপদ x to the power 4 minus 3x square plus 4x plus 5 এই বহুপদটো x square plus 1 minus x এই বহুপদটোৰে হৰণ কৰিব লাগে হৰণ কৰিবলৈ যাওঁতে আমাৰ ঘাতবোৰ জানিব লাগিব ঘাতৰ কথা সৰ্বোচ্চ ঘাতৰ পৰা সৰ্বনিম্ন ঘাতলৈ আমাৰ বহুপদ ৰাশি এটা সৰ্বোচ্চৰ পৰা সৰ্বনিম্নলৈ মানে অৰ্ধকমত ঘাতৰ অৰ্ধকমত আমি বহুপদ ৰাশি এটা সজাই ল'ব লাগিব তেতিয়া আমাৰ তেনেকুৱা হৰণ পদ্ধতিৰে অংক কৰিবলৈ আমাৰ সুবিধা হয় সেই কাৰণে আমি যেটো আমাৰ ভাজ্য আছিল ভাজ্যটোক সৰ্বোচ্চ ঘাতৰ পৰা সৰ্বনিম্ন ঘাতলৈ পাতি ললো যদি কোনো ঘাতটা অনুপস্থিত হয় তেতিয়া আমি কি কৰিম তেতিয়া আমি কি কৰিম সেই ঘাতটোত থকা পদটো আমি সহগটো শূন্য কৰি পেলাই লিখি ল'ব পাৰো নহলে নিলিখিব পাৰো নিলিখি পেলাই আমি সেই জায়গা টুকুৰা খালি ৰাখি থব পাৰো কিন্তু তোমালোকৰ সুবিধা হ'বৰ বাবে মই যি উদাহৰণ লম সেই উদাহৰণত কি কৰিব খুজিছো সেই পদটো ৰাখি তাৰ সহগটো শূন্য কৰি ল'ব খুজিছো সেই কাৰণে আমাৰ ভাজ্যটো যেটো আছিল সেই ভাজ্যটো আমি লিখি ললো x to the power 4 plus 0 into x cube to তাত নাছিলে গতিকে তাৰ সহগটো 0 কৰি ললো 0 এ x cube ক মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে আমাৰ সেই মানটো শূন্য হ'ব গতিকে হেতু একেই থাকিব তাৰ পিছত আমি বহাইলো minus 3x square plus 4x plus 5 এই বহুপদটোক আমাৰ হৰণ কৰিবলগীয়া বহুপদটো আছিল x square minus x plus 1 ইয়াকো আমি অধকমত সজাই ললো এতিয়া চোৱা ভাজ্যটোৰ যেটো প্ৰথম পদ হেতু হৈছে x to the power 4 আৰু ভাজকটো প্ৰথম পদ হৈছে x square এতিয়া x square x to the power 4 ক যেতিয়া হৰণ কৰিবলৈ যাম আমি প্ৰথমটো ভাজ্য আৰু ভাজকৰ প্ৰথম পদটো চালেই হ'ল বাকিখিনি আমি একে ধৰণে কৰি গলে পিছত মিলি গুছি যাব কেনেকৈ কৰিব লাগে আমি পিছত কম গতিকে আমাৰ প্ৰথম পদটোহে মিলাম বাকি পদবোৰ কি আছে সেই কথাটো প্ৰথমতে গুৰুত্ব নিদিও গতিকে x to the power 4 ক x square হৰণ কৰিবলৈ হলে কি হ'ব লাগিব x square লগত আৰু এটা x square পূৰণ কৰিলে x to the power 4 পাম গতিকে x square বাৰ যদি আমাৰ দিও তেতিয়া হ'ব আমাৰ x to the power 4 minus x cube plus x square মানে x square টো আমাৰ x square minus x plus 1 গোটেইটাকে পূৰণ কৰিলো আৰু চিনবোৰ কি আছিল যেটো ধৰণৰ চিন আছিল হেতু ধৰণে আমি চিন নি দিলো কি হল x to the power 4 minus x cube plus x square আমি কেনেকৈ লিখিলো আগৰ যেটো ভাজ্য আছিল ভাজ্যটো তলত সেই পদকেইটাৰ তলে তলে লিখি গল তাৰ পিছত আমাৰ প্ৰথম পদটোৰ পৰা দ্বিতীয় পদটো বিয়োগ হ'ব বিয়োগ হলে আমাৰ চিনবোৰ দ্বিতীয় যেটো আমাৰ বহুপদটো পালো x square minus x plus 1 ক x square পূৰণ কৰাৰ পিছত এই বহুপদটোৰ চিহ্নবোৰ সলনি হৈ গৈছে গতিকে আমি ইয়াত দেখুৱাইছো যে ৰঙা দি পেলাই তোমালোকক দেখুৱাইছো যে চিহ্নবোৰ আছিলে প্লাস হোল মাইনাস হোল প্লাস আছিলে মাইনাস এটা প্লাসবোৰ মাইনাস মাইনাসবোৰ প্লাস হ'ল গতিকে সেই ধৰণে তোমালোকে বুজি থবা এতিয়া আমাৰ প্ৰথম যেটো পদ আছিল বহু ভাজ্য সেই ভাজ্যটোৰ পৰা আমাৰ যেটো পদ পালো হেতু বিয়োগ কৰিলে পামগে x cube minus 4x square তাৰ পিছত ভাজ্যটোৰ যেটো পদ বাকি আছিল সেই
পদৰ বাকি অংশ তললৈ নামি আহিলে প্লাস 4x প্লাস 5 এতিয়া আমি যেটো পদ পালোগে সেই পদটোক ভাজক কৰি হৰণ কৰিব লাগিব তেতিয়া কি হ'ব x কিউব প্ৰথম পদ আছিল সেই প্ৰথম পদটো পাবলৈ হলে ভাজ্যটো x স্কয়াৰ লগত আৰু এটা x মাল্টিপ্লাই কৰিব লাগিব পূৰণ কৰিব লাগিব কিন্তু চিহ্নটো চাব লাগিব চিহ্নবোৰ আমি মন কৰিম x স্কয়াৰ আৰু x কিউব দুইটাতে ধনাত্মক চিহ্ন আছে গতিকে চিহ্নটো আমাৰ কি হ'ব প্লাস চিহ্ন হ'ব যদি ঋণাত্মক চিহ্ন থাকে এটা তেনে হলে আমাৰ প্লাস থাকিলে আৰু এটা মাইনাস দি লব লাগিব সেই কাৰণে আমি ইয়াত চিহ্নটো চেঞ্জ নকৰাকে হৈছে গতিকে x স্কয়াৰ x এ মাল্টিপ্লাই কৰিলে x কিউব হ'ব গতিকে গোটেই পদটোকে x এ মাল্টিপ্লাই কৰিলে হ'ব x কিউব মাইনাস x স্কয়াৰ প্লাস x ঠিক তেনেদৰে যেটো পদ আছিল সেই পদটোৰ পৰা এই পদটো যেটো পালো হেতু বিয়োগ কৰিলে আমাৰ চিহ্নবোৰ সালসলনি হ'ব হেখিনি ৰঙা দি পেলাই তোমালোকক দেখুৱাইছো এতিয়া বিয়োগ কৰিলে আমাৰ পামগে মাইনাস 3x স্কয়াৰ প্লাস 3x প্লাস 5 এতিয়া আমি যেটো পদ পালো এই পদটোৰ প্ৰথম পদটো হৈছে মাইনাস 3x স্কয়াৰ এই মাইনাস 3x স্কয়াৰ পাবলৈ হলে x স্কয়াৰ লগত মাইনাস 3 এটা মাল্টিপ্লাই কৰিব লাগিব ইয়াত চিহ্নটো কিন্তু মাইনাস আছে এখানে মাইনাস এটা কৰিবলগীয়া হল তেতিয়া আমি কি কৰিম মাইনাস 3 এ মাল্টিপ্লাই কৰিম তেতিয়া আমি পামগে মাইনাস 3x স্কয়াৰ প্লাস মাইনাস মাইনাস ইয়াত প্লাস হ'ল প্লাস 3x মাইনাস 3 এতিয়া একে ধৰণে আমাৰ বিয়োগ কৰিলে হ'ব 3x স্কয়াৰ আৰু মাইনাস দুইটা মাইনাস 3x স্কয়াৰ আছিল হেতুটা কটাকটি যাব 3x আৰু মাইনাস 3x কটাকটি যাব থাকিবগে কি 5 আৰু 3 দুইটা চিহ্নটো কি আছিল এটা প্লাস এটা মাইনাস কিন্তু বিয়োগ কৰাৰ লগে লগে আমাৰ চিহ্নটো প্লাস হৈ গল দুইটা প্লাস হৈ যোৱাৰ লগে লগে 5 প্লাস 3 8 গতিকে আমি এটা ভাগফল পালো এটা বাকি আমাৰ থাকি গল বাকি ভাগ শেষ বুলি কও গতিকে ভাগফলটো আমাৰ কি হ'ব x স্কয়াৰ প্লাস x মাইনাস 3 আৰু ভাগ শেষটো কি হ'ব 8 বুজি পালা নহয় আৰু এটা আমি উদাহৰণ দিম এবাৰ উদাহৰণটা ল এই উদাহৰণটো চোৱা আমাৰ x টু দি পাৱাৰ 4 মাইনাস 5x প্লাস 6 2 মাইনাস x স্কয়াৰ হৰণ কৰিব লাগে ইয়াত আমাৰ ভাজ্য হৈছে x টু দি পাৱাৰ 4 মাইনাস 5x প্লাস 6 ইয়াকো আমি ঘাতবোৰৰ অধকমত সজাই লম x টু দি পাৱাৰ 4 টো আগত তাৰ পিছত আহিব x কিউব ইয়াত নাই গতিকে আমি 0 * x কিউব বুলি লিখিলো চিহ্নটো আমাৰ একো নাথাকিলে আমি প্লাস দি লৈছো গতিকে আমাৰ যেটো ভাজ্য আছিল ভাজ্যটো লিখিম x টু দি পাৱাৰ 4 প্লাস 0 * x কিউব প্লাস 0 * x স্কয়াৰ মাইনাস 5x প্লাস 6 তাক আমাৰ ভাজ্যটো ভাজক যেটো আছিল ভাজকটো আছিল 2 - x স্কয়াৰ ইয়াক আমাৰ ডাঙৰ ঘাতটো তো আগত লিখিম গতিকে আমি লিখিম -x স্কয়াৰ প্লাস 2 -x স্কয়াৰ প্লাস 2 ৰে এতিয়া আমি x টু দি পাৱাৰ 4 প্লাস 0 * x কিউব প্লাস 0 * x স্কয়াৰ মাইনাস 5x প্লাস 6 ক হৰণ কৰিব লাগে এতিয়া চোৱা ভাজ্যটো প্ৰথম পদটো হৈছে x টু দি পাৱাৰ 4 আৰু ভাজকটোৰ প্ৰথম পদটো হৈছে -x স্কয়াৰ গতিকে x টু দি পাৱাৰ 4 পাবলৈ হলে x স্কয়াৰ লগত x স্কয়াৰ এটা পূৰণ কৰিলে x টু দি পাৱাৰ 4 পাম কিন্তু মাইনাস আছে চিহ্নটো মাইনাস থকাৰ কাৰণে আমাৰ x টু দি পাৱাৰ 4 চিহ্নটো প্লাস পাবৰ কাৰণে আমি মাইনাস টা কৰিবলগীয়া হ'ল গতিকে আমি কি বুলি লিখিম -x স্কয়াৰ বাৰ যাব গতিকে -x স্কয়াৰ বাৰ গলে আমি -x স্কয়াৰ প্লাস 4 ক মাল্টিপ্লাই কৰিলে পাম x টু দি পাৱাৰ 4 2x স্কয়াৰ এটা আগৰ ধৰণে চিহ্নটো সলনি হ'ব চিহ্নটো সলনি হ'বলে আমাৰ নতুন যেটো পদ পাম হেতু হ'ব 2x স্কয়াৰ - 5x প্লাস 6 এতিয়া আমি যেটো নতুন পদ পালো 2x স্কয়াৰটো পাবৰ কাৰণে -x স্কয়াৰ লগত -2 এটা মাল্টিপ্লাই কৰিব লাগিব গতিকে -2 মাল্টিপ্লাই কৰিলে হ'ব মাইনাস প্লাস হয় 2x স্কয়াৰ হ'ল আৰু প্লাস এ মাইনাস আৰু 2 এ 2 এ মাল্টিপ্লাই কৰি -4 তাৰ পিছত আগৰ একে ধৰণে চিহ্নটো সলনি হ'ব তাৰ পাছত আমাৰ যেটো পদ পামগে হেতু হ'ব -5x প্লাস
10 এটা যেটো পদ পালো সেই পদটোৰ মাত্ৰা মানে সৰ্বোচ্চ ঘাতটো 1 -5x + 10 আছে কিন্তু আমাৰ যেটো ভাজ্য আছিল তাৰ সৰ্বোচ্চ ঘাতটো হৈছে 2 গতিকে এটো হৰণ না যায় গতিকে ইমানতে আমাৰ এই অংকটো শেষ হ'ব গতিকে ভাজক 2 কে সৰু যেতিয়া ফল এটা পাম হেতুৱে হ'ব আমাৰ ভাগ শেষ গতিকে তোমালকে কি পা লাগে x² -x² প্লাস 2 ৰে হৰণ কৰাৰ ফলত ভাগফলটো পালা -x² - 2 আৰু ভাগশেষটো পালা -5x + 10 এই ধৰণে আমি বহুপদ ৰাশি এটাক বহুপদ ৰাশি এটাৰ হৰণ কৰিব পাৰো সদায় এটা ডাঙৰ মাত্ৰাৰ বহুপদ ৰাশিক সৰু মাত্ৰাৰ বহুপদ ৰাশি এটাৰে হৰণ কৰে এই ধৰণে তোমালোকে বেলেগ বেলেগ অংক লৈ পেলাই কৰি চাবা নিজেই কৰিব পাৰিবা অতি সহজ গতিকে তোমালোকে নিজে কৰি চাবা আজিলৈ আৰু বেছি দীঘলীয়া নকৰ ইয়াকে কৈ আজিৰ আলোচনাখিনি সামৰণি মাৰিলো তোমালোকে কৰি পেলাই নিজে চেষ্টা কৰিবা তেতিয়া উত্তৰবোৰ মিলাই চাবা যদি শুদ্ধ হয় গম পাবা যে তোমালোকে পাৰিছা নহলে বাৰে বাৰে কৰি এই কথাখিনি বুজিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকে বহুপদ ৰাশিৰ দীৰ্ঘ হৰণ কোনো পথে টান নোপোৱা নৱম শ্ৰেণীটো লাগিব দশম শ্ৰেণীটো লাগিব গতিকে ইয়াকে আজি কলো আৰু আলোচনা আজি আগ নবঢ়াও ইয়াতে আজি আলোচনা সামৰণি মাৰিছো ধন্যবাদ